হাই গাইস, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ খবৰ ভাল, আপোনালোকৰ কেনে জনাব। গাইস, আমি কালি দেউতাৰ লগত মই হেৰিত গৈছিলোঁ ৰ'বক। ক'ত গৈছিলোঁ নামটো পাহৰিলোঁ। সেইটো সৰু কথা গাইস, সেইটো নক'লে হ'ব হয়নে গাইস। আমি গৈছিলোঁ এটা জেগাত ফুৰিব, দেউতাৰ দোকানত মাল আনিব যাওঁতে গেলো আৰু মোৰ এটা পিস্তল এখন দোকান মাল আনিবলৈ খেলনা দুৰ্গা পূজা আহিলে নহয় গাইস, খেলনা আনিব যাওঁতে মই ক'লো দেউতাক, মোকো এটা পিস্তল লাগিব। মোকো সেনেকৈ ক'লক। দেউতাই ক'লক বাবু, আগতে ক'লক দেউতাই বাবু নাংগে এইগিলা গুলি পিস্তল এইগিলা লাগব সেনেকৈ ক'লো। তাৰপিছত দিলে আৰু পিস্তলটো। আৰু গাইস এইয়া চাওক আমাৰ পিস্তলটো, এইয়া চাওক পিস্তল। একবার মারি চাব নেকি? এইয়া গাইস, পিস্তলটোৰ মোক টান ৰ'ব, মাৰিব নোৱাৰি। দেখিছে গাইস, মাত ওলাইছে এটা, এইটোৱে পিস্তল আৰু গাইস। আৰু আমি বিশালত গৈছিলোঁ। বিশাল মানে জানো এখন মাৰ্কেট হয়, এখন মাৰ্কেট বিশাল শ্বপিং মলৰ নিচিনা আৰু কাপোৰ চাপোৰ পায় এখনতো গাইস। আৰু আমাৰ তাতে মাই আজি দেউতাই হাঁহ কাটিছে নহয়, হাঁহ কাটিলে মাই দেউতাই একদম চাফ চিকুণ কৰি থৈ দিছে আৰু এতিয়া মায়ে হাঁহ বনাই আছে। এয়া চাওক ৰং কিন্তু আৰু বহুত বেয়া হৈ গৈছে গাইছ, ক'লা হৈ গৈছে। ভাল এইটো ভাল হ'ব গম পাইছোঁ গাইছ। মাংসটো মা পানী দিছে নে নাই? পিচ পিচ কৰি চাওঁ নেকি? গাইছ টেষ্ট কৰি খাম বুলি হয় নে বোলে, একবাৰ অলপমান দেৰিকৈ খাম গাইছ। আৰু গাইছ খবৰ চবৰ আপোনালোকৰ কেনে জনাব কমেণ্ট কৰি। ইমান দিন হৈছে জনাই নাই। আৰু গাইছ মই ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ'ই বনাই দিওঁ। ইমান দিন ভিডিঅ' বনোৱা নাই। দেউতা ক'লে, মায়ে ক'লে, দাদাও আহিছে আৰু মোক গাইছ হাঁহ কাটিছে নহয়, চাওক দাদাও আহিছে। দাদা কি খাই আছে এইগিলা চাওকচোন। এইটো কি লৈ আছে, এইটো কি লৈ চাওক, সেইটো একবাৰ। আৰু আমাৰ তাতে বৰ্তা বাবা আইতা চব আহিব তাৰমানে আমাৰ তাতে খাবা আজি গাইছ। মাংসত হাঁহটো অলপমান ডাঙৰ আছিল, মাংস বেছি ওলছে গাইছ, সেইকাৰণে আহিব আৰু মানুহ গাইছ। আৰু এতিয়ালৈকে ভিডিঅ'টো ইমান দীঘলে নকৰে দিয়ক। মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়ালৈকে বাই বাই, টাটা।